প্ৰেমেই হৈছে সংসাৰৰ আটাইতকৈ পবিত্ৰ বন্ধন। কিন্তু সঁচাকৈ যদি বিচাৰ কৰি চাই, প্ৰেম বন্ধনৰ পৰিৱৰ্তে মুক্তিহে। বুজি পোৱা নাই? শুনক তেতিয়াহ'লে। যদি আপোনাৰ প্ৰেমক কোনোবাই প্ৰত্যাখ্যান কৰে, অথবা আপোনাৰ প্ৰেমক কোনোবাই বুজিব পৰা নাই, তেতিয়া কি হ'ব পাৰে বাৰু? আপোনালোকৰ বহুতেই হয়তো নিৰাশ হৈ পৰিব। কিছু লোকে চলনাৰে প্ৰেম আদায় কৰিব বিচাৰিব, আৰু আন কিছু লোকে বলেৰে প্ৰেম জিনিব বিচাৰিব। কিন্তু এইটো আৱশ্যকীয় নহয় যে যাক আপুনি ভাল পাব তেওঁৰো আপোনাৰ প্ৰতি একেই প্ৰেমেই থাকিব। কাৰণ প্ৰেম কোনো বস্তু নহয়, ই কোনো ৰাজ্য বা ধন দৌলত নহয় যে আপুনি বলেৰে ইয়াক কাঢ়ি ল'ব পাৰিব। প্ৰকৃততে প্ৰেম সেই শক্তি যি আপোনাৰ কাৰণে সকলো বন্ধন ছিঙিব পাৰে, কিন্তু নিজে কোনো বন্ধনত আবদ্ধ নহয়। সেইবাবে আপুনি যাক ভাল পাইছে তেওঁক স্বাধীনভাৱে এৰি দিয়ক, কিয়নো স্বাধীনতাই এক প্ৰকাৰৰ বান্ধোন, যিয়ে হৃদয়বোৰক একেলগে বান্ধিব পাৰে। আৰু নিস্বাৰ্থ হৈ প্ৰেম কৰক। স্বাৰ্থ আঁতৰি গ'লেহে প্ৰেমে আপোনাৰ হৃদয়ত ঠাই পাব।